চেনেলটো সাবস্ক্ৰাইব কৰিব লাগে এটা বৰকে গৈ মিছামাৰীৰ পৰা কেক আনিম বুঢ়াকে থ্যাংক ইউ বহুত বহুত ধন্যবাদ आपको कांग्रेचुलेशन 1 থ্যাংক ইউ सब्सक्राइबर থ্যাংক ইউ আমাৰ 1K ফ্যামিলিৰ বুঢ়াকে কেক কাটিবলৈ লৈছো গাইস এইটোৱে দি কাটাম আৰু টাইটেলো দেখা পালে থাম্বনেইলো দেখা পালে আৰু অলপমান ইন্ট্ৰো দেখা পালে ভিডিওটো মানে কি হ'বলৈ গৈছে আজি 2024 বৰ্ষটো শেষেই 2025 বৰ্ষ আহি গ'ল আজি হৈছে 1 জানুৱাৰীত ভিডিওটো মই ষ্টাৰ্ট কৰিছোঁ আৰু অতিকৈ সুখৰ খবৰ নতুন বছৰত ভাল খবৰ মোৰ চেনেল মানে আপোনালোকৰ চেনেল আমাৰ দ্য ভ্লগাৰ প্ৰভু ইউটিউব চেনেলটোত 1K অৰ্থাৎ 1000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আপোনালোকে মোৰ চেনেলটো ইমান ধুনীয়াকৈ আপোনালোকে মৰম দিয়াৰ বাবে আৰু 1000 ছাবস্ক্ৰাইবাৰ কৰি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ আৰু নতুন বছৰৰ সকলোকে হিয়াৰ পৰা শুভেচ্ছা জনালোঁ এই নতুন বছৰ যাতে আপোনালোকৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি ভগৱানে কঢ়িয়াই দিয়ক তাকে কামনা কৰিলোঁ মানে নতুন বছৰ আৰু মোৰ চেনেলত 1000 ছাবস্ক্ৰাইবাৰ হৈ যোৱাৰ কাৰণে এটা বঢ়িয়া চেলিব্ৰেশ্যন কৰিবলৈ গৈ আছোঁ বুঢ়াকে এটা কেক আনিব গৈ আছোঁ বুঢ়াকে কেক কাটিম 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ কাৰণে আৰু আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ পুনৰবাৰ আপোনালোকে এনেকৈ মোক মৰম আৰু আশীৰ্বাদ দি থাকিব আৰু মই আপোনালোকৰ মাজলৈ এনেকৈ ভিডিঅ' আগবঢ়াই থাকিম আৰু এইফালে আছে ধন এতিয়া বুঢ়াকে আমি কেক আনিবলৈ গৈ আছোঁ অ'কে আৰু এইফালে মইনাক এটা আছে এই কি দেখলি ৰে তই এতিয়া গাইছ বুঢ়াকে চশমা টচমা পিন্ধি পেলাই কেক আনিবলৈ যাওঁ কেক মানে অৰ্ডাৰ দিয়া আছে মিছামাৰীৰ পৰা এতিয়া বুঢ়াকে গৈ মিছামাৰীৰ পৰা কেক আনিম বুঢ়াকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে আজি বুঢ়া একদম ধামাকা কৰিবলৈ চেষ্টা কৰিম আৰু বুঢ়া এটা পিকনিকো হ'ব লাষ্টত আৰু নতুন বছৰত পিকনিক খোৱা নাই খাইছা ক'ত খাইছা খাইছো নদীত আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ বুলি কৈ দিয়ে চেনেলটো সাবস্ক্ৰাইব কৰিব লাগে লাইক কৰি দিবা আৰু কমেন্ট কৰি দিবা আৰু সদায় ভিডিঅ' চাই থাকিব আৰু সদায় ভিডিঅ' চাই থাকিব হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ বাই বাই কৈ দিয়া বাই 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 এতিয়া বুঢ়াকে গৈ আছোঁ আৰু কি ক'বা হেপী নিউ ইয়াৰ হা হেপী নিউ ইয়াৰ অলৱেজ ৱাও এতিয়া বুঢ়াকে 1K ছাবস্ক্ৰাইবাৰ আৰু নিউ ইয়াৰৰ খুচিত বুঢ়াকে বাইক চলাই গৈ আছোঁ আৰু সি পালোঁ আমি এইটো আমাৰ বেলচিৰি দলং ইয়াতে বুঢ়াকে পিকনিক খাই আছে সেইফালে ছাইডত পিকনিক খাই আছে এইফালে পিকনিক খাই আছে সেয়া ক'ৰ পৰা মানুহ লগ পাই আছোঁ ৰাস্তাতে কি খবৰ আৰু নতুন বছৰ হেপী নিউ ইয়াৰ হঠাৎকে লগ পাইছোঁ ক'ৰ পৰা মানে আজি 1K ছাবস্ক্ৰাইব কমপ্লিট হৈছে মোৰ ইউটিউব চেনেলত তাত বুঢ়াকে কেক থেংক ইউ তাত বুঢ়াকে মানে কেক আনিবলৈ গৈ আছোঁ হেপী নিউ ইয়াৰ এতিয়া দলঙৰ পৰা বুঢ়াকে ওলাই দিলোঁ আৰু এইটো বস্তু এটা চাওক আপোনালোকে মই চলাই আছোঁ বাইকটো ইমান স্পীডত নহয় লাহে লাহে গৈছোঁ 40 মানত গৈছোঁ কিন্তু এই 0তে আছে গাইছ তো এতিয়া বুঢ়াকে যাওঁ আৰু ভিডিঅ' চিডিঅ' নকৰোঁ ডাইৰেক্ট য'ত গৈ আছোঁ মানে তাতে গৈ লগ পাম আৰু গাইছ মানে কেকটো নিয়াৰ আগতে এতিয়া মানে ব্ৰইলাৰ নিবলৈ আহিছোঁ আমাৰ মানে পিকনিক এটা খাম পিকনিকত মানে অলপ মাংস কমি গৈছে সেইকাৰণে ব্ৰইলাৰ আকৌ এটা নিবলৈ আহিছোঁ 2 কেজি এটা উঠা তাক মুৰ্গী উঠাবলৈ দিলোঁ কিন্তু দাঙি চাইছে মতা না মাইকী বাপৰে বা বহুত সময় এনেকৈ চাই পিছত পচন্দ হ'ল এটা উঠালে আৰু মতাই উঠালে না মাইকী উঠালে সি জানে আৰু দেই চ' এইটো 2 কেজি 40 গ্ৰামৰ এটা মাল উঠাই ল'লোঁ বুঢ়াকে এতিয়া বুঢ়াকে বান্ধি পেলাই যাব লাগিব এতিয়া বুঢ়াকে এইটো লৈ গৈ পেলাই আকৌ তাতে কেকটো ল'ব আছে বুঢ়াকে ল'লোঁ এতিয়া কেকটো ভাগে লওঁগৈ তাত ত' এতিয়া মানে মেইন কাম য'ত আমি যোনটো বস্তু নিবলৈ আহিছিলোঁ আজি 1K ছাবস্ক্ৰাইবাৰ কেক তাতে সেইটো নিবলৈ আহিছোঁ দোকানখনত আৰু সেইটো হৈছে আমাৰ 1000 ফেমিলিৰ केक हेलो हैप्पी न्यू ईयर हैप्पी न्यू ईयर क्या नाम है आपका याशिका यासिका क्या लिखते हो याशिका पे कौन से क्लास में हो LKG तो এইটো হৈছে আমাৰ কেক 1K ফেমিলি দ্য ভ্লগাৰ অপূৰ্ব मिसामारी गरुबंधा का नया खोला है ना कितना दिन हुआ कितना 1.5 साल हो गया 1.5 साल हो गया ना तो शॉप का नाम बोल लीजिए एक बार स्पैरो की शॉप एंड बेकरी यहाँ पे केक क्या अवेलेबल होता है केक तो लगभग सारे ही फ्लेवर मिल जाएंगे लेकिन आपको पहले ऑर्डर देना पड़ेगा अच्छा। बना के नहीं रखते हैं हाँ गिफ्ट का आइटम है ना हाँ गिफ्ट आइटम है और पेटीज वगैरह है चॉकलेट वगैरह है पेस्ट्री वगैरह है और मैम को मैं सुबह सुबह बोला इतनी जल्दी बना देने के लिए आपको बहुत बहुत धन्यवाद और मेरा हिंदी थोड़ा उल्टा पुल्टा है मतलब तो थैंक यू बहुत बहुत धन्यवाद आपको केक बना के देने के लिए थैंक यू আপোনালোকে যদি কেতিয়াবা কেক চেক অৰ্ডাৰ কৰিব বিচাৰে আপোনালোকে বাৰ্থডে হওক বা কিবা চেলিব্ৰেশ্যন কৰিবলৈ কেক অৰ্ডাৰ দিবলৈ হ'লে আপোনালোকে মিছামাৰী নিজ গৰুবন্ধা লিটিল স্পেৰো
लिटिल स्पेरो शॉप बुढ़ाके आही पेलाय केक बिलाक ऑर्डर दिबा पारे आपको नंबर मैं स्क्रीन में दे दूंगा वहाँ से आप लोग कांटेक्ट कर सकते हैं केक ऑर्डर के लिए मैं हिंदी क्यों बोल रहा हूँ मैं ओखमिया आप लोग क्या नाम है मेरा नाम जयदीप हैप्पी न्यू ईयर थैंक यू भैया सो नया साल की बहुत बहुत शुभकामनाएं मेरी तरफ से सबको आपको भी कांग्रेचुलेशन सब्सक्राइब थैंक यू ऐसे ही आगे जाते रहिए थैंक यू मिलेंगे कभी सो गाइस এটা কেকটো বুঢ়াকে লৈ ল'লোঁ এটা বুঢ়াকে গগলে বুঢ়াকে পাৰ্টি কৰিম আৰু কেক কাটিম আপোনালোকে ভিডিঅ' একদম শেষলৈকে চাই থাকিব চলো पेक को पकड़ो और आराम से पकड़ना हाँ एकदम जहाँ तहाँ हेरी हो जाना नहीं चाहिए तो गाइस এটা আপোনালোকে বুঢ়াকে ঘৰ গৈ পেলাই লগ পাইছোঁ এতিয়া আৰু ভিডিঅ' কৰি নাযাওঁ ডাইৰেক্ট ঘৰ গৈ লগ পাইছোঁ তো গাইস এতিয়া গাড়ীৰ পৰা পুৰা একদম ডাইৰেক্ট চাইকেলত ট্ৰান্সফাৰ এতিয়া বুঢ়াকে গৈ আছোঁ লগৰ ঐ ভালকৈ চাবি হা একদম জহা তাহা জখলা বমা খুৰাই নিদিবি কেক নহ'লে কিবা হৈ যাব পিঠা হৈ যাব এইটো কেকটো আৰু এইটো মুৰ্গীটো সোমাই লৈছোঁ ইয়াতে বাকী কেইজন গৈ আছে ঘৰত ঘৰত বোলে কেইজন গ'লেই মানে খাবলৈ কাৰণে পিকনিক সিহঁতে পুৰা ৰেডি কৰি আছে আমি এতিয়া বুঢ়াকে গৈ আছোঁ ফাইনেলি আমি আহিলোঁ আৰু পালোঁহি আৰু একদম পালোঁহি মানে একদম জাগাত পাইছোঁহি আৰু এইফালে পুৰা সেইফালে আগত বনাই আছে আৰু পুৰা এইটো আমাৰ বেলশ্ৰী নদী মৰমৰ নদী অতি শুৱনি চ' গাইছ এইটো কি বুলি ভাবিছে আপোনালোকে কিহৰ কাৰণে কেক অলপ ভুল কৰিছে নেকি 1000 ছাবস্ক্ৰাইবাৰৰ কাৰণে আজি কেক এটা আনিছোঁ আৰু চবে মিলি কাটিম বুঢ়াকে খাম এতিয়া अभी मजा आएगा ना भिड़ो डबल प्लस न्यू ईयर লগত 1000 মালটো থৈ দিম ৰ এইখিনিতে মালটো ইয়াতে থৈ দিছোঁ আৰু এইফালে বুঢ়াকে আমাৰ চৌকা বনোৱা একদম পুৰা ৰেডি হৈ আছে আৰু চলি আছে বৰ্তমান আমাৰ পিকনিকত মানে অল আৰ এভেইলেবল মাল সব বস্তু আছে এইটো হৈছে আমাৰ গাহৰি মাল একদম মানে গাহৰি নহ'লে মানে একো নহয় মানে গাহৰি লাগিবই তো এইটো একদম জীৱ হত্যা নতুন বছৰৰ শেষ ছেটআপ জীৱন আদায় তাত পুৰা খাৰা ছেটআপ কৰি দিলে সুমনে ইয়াত গাহৰি বনিব ইয়াত বনিব হেৰি আৰু ইয়াত ব্ৰইলাৰ বনিব না উল্টা পুল্টা ক'লো নেকি ৰুটি মাংসটো আৰু গাহৰিটো তাতে বহি দিব এই অডিয়েঞ্চে কনফিউজ হৈ গ'ল পুৰা একদম এতিয়া ৰুটিটো মই বোলে মাৰিব লাগে অলপ মাৰি চাওঁ কেনেকুৱা হয় বহুত দিন মাৰা নাই ৰুটিটো মাৰি পেলাই বুঢ়াকে পিছত বুঢ়াকে কেক কাটিম এতিয়া মই বুঢ়াকে ৰুটি মাৰোঁ পাই এইবাৰ মানে পিকনিকত ভাত নহয় ৰুটি মাংস পিকনিক আৰম্ভ হ'ব নতুন দিয়ে আৰু এইফালে মুৰ্গী এটা দেখা দে মুৰ্গী কাটা দেখা দে আমাৰ মুৰ্গী কাটি আছে দেই পানী দে আৰু ধোৱা নহ'ব আজি নতুন বছৰ বুলি চবে আজি মিলি খাবলৈ আহিছোঁ ইয়াত আমাৰ ল'ৰাকেইজন মোৰ কাম হৈ গ'ল এতিয়া সিহঁতে পুৰাকে বিলি আছে ৰুটি আমাৰ বিলাবিলাক ক'বা একে হিমালয় পাহাৰ এয়া ঐ ব্ৰ এই কেকটো কাটিব লাগিছিল নহয় চ' গাইছ এতিয়া হৈছে আমাৰ টাইম কেক কটা মোৰ 1K ছাবস্ক্ৰাইবাৰ কেক এতিয়া ভয়কে কাটিম হোৱাতে জাগা সকলোকে বহুত বহুত ধন্যবাদ 1K ছাবস্ক্ৰাইব কমপ্লিট কৰি দিয়াৰ কাৰণে মোৰ চেনেলটো আৰু যদি নতুন কোনোবা আহিছে এতিয়াও ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত বহুত ধন্যবাদ সকলোকে ইমানখিনি ছাবস্ক্ৰাইব কৰি দিয়াৰ কাৰণে ভৱিষ্যতে ভিডিঅ' আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো ভালকৈ দিবলৈ চেষ্টা কৰিম এতিয়া কেকটো কাটিবলৈ চাকুটো আছে বৰ বেলেগ জেগাৰ পৰা ওলাইছে এইটো থাকলে নেকি ডাঙৰ লাগে So guys 1 2 3 ৰেডি Happy New Year 1K family কেৱল আপোনালোকে মৰম ভাল পোৱা আশীৰ্বাদ দিয়াৰ কাৰণেহে আজি মোৰ চেনেলত 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে ইমান মৰম দিছে 1000 ছাবস্ক্ৰাইবাৰ তো মই আপোনালোকৰ কাৰণে এটা কথা ভাবি থৈ দিছোঁ নেক্সট ভিডিঅ'ত আপোনালোকক ক'ম নাই নাপাওঁ নং বাই বাই
ৰুটি বনোৱা একদম আৰম্ভ হৈ গৈছে, ষ্টাৰ্ট হৈ গৈছে পুৰা। কি খবৰ? বঢ়িয়া না বনাই? কেনেকুৱা লাগিছে বনাই? আৰু এইফালে পুৰা হৈ গৈছে পুৰা। এইটো কেকৰ হেৰিতে থৈ দিছোঁ আৰু উপায় নাই আৰু আমাৰ দেই। পুৰা মাংস বনাই আছে। কেনেকুৱা? মজা নমস্কাৰ। হেপী নিউ বিবছৰ নতুন গানটো লাগি আছে পুৰা একদম ডান্স আৰু বিবছৰ নতুন পিকনিক সং 2025 হেপী নিউ ইয়াৰ সং লাগি আছে পুৰা একদম ডেঞ্জাৰ। হেৰি চিকেন ডিছেছ গাহৰিটো আগতে খাই লওঁ, দুটুকুৰকৈ খাই লওঁ। চিকেনটো বঢ়িয়াকৈ ৰুটিৰ লগত খাম। অ'কে বঢ়িয়া। গাহৰি মানে গাহৰি আছে, गाउर से कोई टक्कर नहीं दे सकता है। এইফালে ৰদটো বেলিটো নাই আৰু গাইছ, বেলি নাই খতম। বেলি পৰালে কিন্তু আমি যাবই নোৱাৰো এতিয়ালৈকে। কোনে ফকাইছে ই? এইফালে তো বাকি গাইছ মানে পুৰা ৰাতি হৈ গ'ল এতিয়া বৰ্তমান। এইটো গাইছ ভিডিঅ'টো ক'বলৈ মানে প্ৰেং আছিলে বুলি। তো গাইছ এইটো মাত্ৰ এটা ধেমালি ভিডিঅ' আছিলে, অলপ আপোনালোকক মনোৰঞ্জন দিব বিচাৰিলোঁ মানে নতুন বছৰৰ। তো কেনেকুৱা পালে? এইটো হৈছে আমাৰ ফাইটাৰ মেন। আমাৰ দুজনে কাজিয়া হৈছিলে আৰু এতিয়া ভৰিকে খাং ৰাতি হ'ল, গোটাই আন্ধাৰ। সেয়া গোটাই আন্ধাৰে আন্ধাৰ, চবফালে আন্ধাৰ, খালি আমাৰ টৰ্চটোহে জ্বলি আছে আৰু। ইয়ে চিকেন, ইয়ে ৰুটি বঢ়িয়াকৈ ৰাতি এতিয়া খাম বঢ়িয়াকৈ চবে মিলি। একদম গোলকৈ বহি লৈছোঁ আৰু। ৰামা বোলা বোলে আজি আমি নদীৰ কাৰণে 1 জানুৱাৰীৰ নামত পিকনিক খাবৰ কাৰণে সকলোৱে আমি এতিয়া ৰুটি আৰু মাংস দি দবাই আছো। বঢ়িয়াকৈ খাইছো। ৰাম বোলা আহাৰটো গ্ৰহণ কৰিব পৰা হ'ল আৰু কৃষ্ণ কৃষ্ণ। দে মাৰা, চবে মাৰা। So guys, এইটো দিছে মোৰ ৰাতিৰ একদম প্ৰগ্ৰাম লাইট। এতিয়া আমাৰ মানে পুৰা এতিয়া হেৰি হৈ গ'ল, মানে খোৱা বোৱা শেষ। পুৰা ৰাতি দেখিছে কোনো নাই, একদম আন্ধাৰ। তো ৰাতি হৈ গ'ল, এতিয়া বঢ়িয়াকৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ আৰু চবকে হেপী নিউ ইয়াৰ। আৰু ভিডিঅ'টো ইমান লাষ্টলৈকে আপোনালোকে এনজয় কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু নতুন বছৰ হেপী নিউ ইয়াৰ সকলোকে, নতুন বছৰৰ নতুন শুভেচ্ছা জনালোঁ সকলোকে। সকলোৰে জীৱনলৈ পোহৰ কঢ়িয়াই দিয়ক ভগৱানে, তাকে কামনা কৰিলোঁ। আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি নতুন কোনোবা আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এটা নতুন ভিডিঅ' সদায়। আজিলৈ বাই 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 গাইছ, ধনকৈ বাই 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 বাই।